দেৰিকৈ হ'লেও পূজাৰ অলেখ শুভকামনা সকলোলৈকে। অষ্টমীৰ দিনাখন এয়া খৰি পায়স দিছিল। কিবা এটা মনতে ভাবি থৈছিল মায়ে। আৰু ইয়াত ডাইৰেক্ট নৱমীৰ দৃশ্য। ৰাতিপুৱাই মই এয়া চুজি বনাইছিলোঁ, মায়ে কেনেকৈ লাৰু কৰি খাই চাওকচোন। তাৰপিছত আবেলি সময়ত ওলাই আহিলোঁ। আহিয়ে খাই ল'লোঁ নাৰিকলৰ পানী আৰু এয়া ফুলা নান। ভাবিছিলোঁ আহিব নোৱাৰিম বুলিয়ে, কিন্তু ঘৰৰ ভিতৰত থাকিলেতো মনটো এনেও বেয়াই লাগিব। আহোঁতে মানুহ কমেই আছিল, কিন্তু এয়া পূজা মণ্ডপত মানুহৰ ভিৰ। একদম পূৰা সোঁত লাগিছে। তাৰপাছত চালোগৈ যোৰহাট ষ্টেচনৰ পূজা। ভালেই লাগিলে তাতো। এয়া ৰূপহী আলিৰ এয়া প্ৰথম দৃশ্যটো চাওক না, কি ধুনীয়া। একদম ভাপ বেলুন গাত পৰিলেই মানে ধোঁৱা হৈ যায়। তাৰপিছত এয়া শেষৰ জনা বেছি চাব নোৱাৰিলোঁ, গাটো যিহেতু বেয়া। তাৰপিছত খালোঁ মৌচুমী টেঙা ৰস আৰু শেষত একেবাৰে এটা খালোঁ আইচ। ভিৰবাৰত একো খাব নোৱাৰাৰ কাৰণে ৰোল এটাকে পেকিং কৰি লৈ আনিলোঁ। শেষত একপি ফটোৱে